নমস্কাৰ বন্ধুসকল, তোমালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলে আৰু তোমালোকে চাই আছা মিষ্টাৰ দিগন্ত। আৰু মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ, যদি 18 বছৰ তলৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা ইমানতে স্কিপ কৰি দিয়া। এই ভিডিঅ'টো খালি 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে, আৰু এই ভিডিঅ'টো এণ্টাৰটেইন পাৰপাছৰ কাৰণে বনোৱা হৈছে, তাত যাতে কোনো গাত পাতি নলয়। A few moments later. তো বন্ধুসকল, এতিয়াতো জানাই তোমালোকে, এতিয়াতো এই অসমখনত কেলা কোনো প্ৰতিভাৰ অভাৱ নাই। তাৰে কিছুমান মই কেলা বাকচুটি প্ৰতিভা লৈ তোমালোকৰ মাজলৈ আহিছোঁ। তাৰে তোমালোকৰ দুটামান বাকচুটি প্ৰতিভা চাই লোৱা। এই নাচনটো কিন্তু ভাল লাগিছে, নাচনটো কিন্তু ভাল লাগিছে। আকৌ এবাৰ চা আকৌ এবাৰ। A few moments later. নেক্সট চাই লোৱা। ল'ৰাবিলাকক সুধিছোঁ দেই, তোমালোকক ছোৱালী ভাল লাগেনে বাৰু বুৱাৰী ভাল লাগে? ছোৱালী আৰু বুৱাৰীৰ মাজত কি পাৰ্থক্য আছে? কোনে জানা? প্লিজ কমেণ্ট এটা কৰি ক'বাচোন দেই, কি পাৰ্থক্য আছে। এতিয়া যদি আমি ক'বলৈ যাওঁ, আমাৰ ডেকা ল'ৰাবিলাকৰ দুইটা বস্তুৱে ভাল লাগে, বোৱাৰীও ভাল লাগে আৰু গাভৰুও ভাল লাগে। মানে কেছটো কি, তুমি যদি কেলা এখন বাইক নতুনকৈ কিনি আনা, সেই বাইকখন তুমি চলাই পিনি ভাঙিলে পটককেনে মানুহটোৱে গম পাব যে এই বাইকখন এনেকৈ ক'ৰবাত পেলাই পিনি ই ভাঙিলে। আৰু যদি তুমি সেই ছেকেণ্ড হেণ্ড বাইকখন যদি ক'ৰবাত চলোৱা, আগততো সেইখন ক'ৰবাত পেলোৱা দাগ থাকিব পাৰে, সেই তেতিয়া যদি পেলাই তুমি ভাঙি আনা, তেতিয়া তোমাক কেলা ক'ব নোৱাৰে যে তুমি এইখন পেলাই পিনি ভাঙিলা। কথাটো সেইটো। আৰু কেলা আমাৰ এই ডেকা ল'ৰাবিলাককো কৈছোঁ দেই, এই কেলা ইমান ধুনীয়া ধুনীয়া কেলা অসমত সেই কুচিয়া গাঁতবিলাক থাকোঁতে তোমালোকে কেলা এই শ'ল মাছৰ গাঁতত কেলা হাত বহাই কেলে মৰাগে? সুধিবই আহে কেলে বোৱাৰী ভাল লাগে নে ছোৱালী ভাল লাগে? ভাত মা ডক্টৰ। বাৰু তোমালোকেতো ভিডিঅ'টো চালা, তাৰ ভিডিঅ'টোত যে তোমালোকে সেই ছোৱালীজনীয়ে হাতত যে পিন্ধি আছিলে ঘড়ীটো কি কালাৰ আছিলে কোৱাচোন বাৰু? ভয়ংকৰ লৌৰা, সেইটো কেলা ক'লা কালাৰৰ ঘড়ী পিন্ধি আছিলে। ভালকৈ চাই লোৱা। প্ৰথমতে মোৰ তেনেকুৱা হৈছিলে, মই গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু তোমালোকক এবাৰ প্ৰেংক কৰি চাওঁ বুলি মই কেলা সেই ভিডিঅ'টো লগাই দিলোঁ। আবে বেহেনকে লাউৰা, এই কেলা পেটত খজতি বেছি যেনে পাইছোঁ। এই তাত কেলা এই ভিডিঅ'বিলাকৰ নতুন সূত্ৰ একো এটা বিচাৰি নাপাওঁ। কেলা আলে বালে পকৰটোত ধৰিব, কেলা এই কিবা পাদা ষ্টাইল লগাই দিব, কেলা বাল কৰিব, আল কৰিব, চেট কৰিব। এইবোৰ কেলা বাকচুদি কাম কৰি থাকিলে তোমাৰ কেলা ফলোৱাৰ্ছ নাবাঢ়ে, থুকনটো বাঢ়িব। ঐ তহঁতি যে মোৰ সেইখন জোঙা দীঘলীয়া তেনেকৈ বুলি যে কৈ থাক, সেইটো কাৰণে ভাবিছোঁ তহঁতক দেখুৱাই দিওঁ দেই। চাবি এইখন দেখিছ, এই ৰুটিখন দেখিছ নহয়? এই ৰুটিখনৰ নিচিনা মোৰ সেইখন এনেকুৱা ভুল দেই, জোঙা আৰু দীঘলীয়া নহয়, ভুল হয় দেই। টেষ্ট নাপাবা কেলা, গুলগুলীয়া কৰি পেলালে। বেলেগ নহয়, পিঠাখনত মানে হেৰি লগাই দিলে। এটা ভাই মই চিৰিয়াছলি কথা কৈ দিছোঁ হা, এই কিছুমান বোৱাৰীৰ কাৰণে নহয় বেলেগ বোৱাৰীবিলাকৰো কেলা বদনাম আহি গৈছে। আৰু কেলা এইবিলাক ভিডিঅ' নবনালে কেলা তহঁতৰ এই পকৰ কেলা খজতিবোৰ নেযায় নি বাৰু? আৰু যদি ইমান এই খজতি আছে নহয়, আহিবি কেলা মোৰ ওচৰলৈ, চিধা বনাই দিম। আৰু দুটামানে এতিয়া কমেণ্টত ক'ব দেই, কেলা ইমান তুমি বেয়া কেনে কৈ দিছানে ভাই? আৰে সত্য চাইতো ক'বই লাগিব ন, তাত তোমালোকে বেয়া পাই কোনো লাভ নাই। ৱাও, আমাৰ ভিডিঅ'ত আইতা আহি গ'ল। আইতা দেখুৱা কি প্ৰতিভা কৰি দেখুৱাব, দেখুৱা। মানুহে কেলা এনেই নকয়, গাভৰু হ'লে কেলা পাখি মেলে, কেলা বুঢ়ী হ'লে পৰকটি লৰে।
বঢ়িয়া 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 তো বন্ধুসকল ভিডিঅ'টো আজি ইমানলৈকে আছিলে যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ তোমালোকৰ পৰা বিদায় লৈছোঁ বাই